কি খবৰ সকলোৰে ভালে আছেনে? মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেইল দেখিছে গম পাইছেই। আমি আহিছিলোঁ লখিমপুৰলৈ, আপোনালোকে গম পাইছেই ভিডিঅ'সমূহৰ পৰা। আৰু আজি ফাইনেলি লখিমপুৰত শেষৰ দিন মানে আমি আকৌ যোৰহাটলৈ বুলি আহিলোঁ। এতিয়া ৰাতিপুৱা আমি আহি আছোঁ লখিমপুৰ টাউনৰ পৰা, গাড়ী আছে যোৰহাটলৈ। ৰাতিপুৱা ওলাই মেলি চাওঁতে ভিডিঅ' নকৰিলোঁ, কিন্তু ভিডিঅ' কৰিম আৰু এতিয়া গাড়ীত লখিমপুৰ টাউনৰ কাৰণে আহি আছোঁ। তেখেতৰ গাড়ীত থ'ব আহিছে, মামা আহিছে আৰু বোলো ভিডিঅ' এটাকে বনাওঁ, ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ, কেতিয়াবা চাব মন গ'লে চাম। আৰু যিমান যি হ'লেও চিনাকি ঠাইবোৰ এৰি যোৱাৰ দুখটোতো সকলোৰে থাকিব, আকৌ বা কিমান দিনৰ মূৰত আহিব পাওঁ নহয় জানো। তেতিয়াহ'লে আপোনালোকে চাই থাকিব আমাৰ এই যাত্ৰাটোতনো কি হয় কি নহয়, দেখুৱাই যাম আৰু আপোনালোকক অলপ কৰি হ'লে। আৰু ছোৱালীজনীক একদম ৰাতিপুৱা উঠাই পিনি মানে উলিয়াই মেলি লৈ আহিছোঁতো, তাই মানে একো পাত্তাই নাপালে চাগে কি হৈছে কি নাই হোৱা। আৰু ফুৰা বুলি ক'লেতো তাই একদম এনেও পাগল, তাই কিবা এটাতো গম পাইছে গাড়ীত উঠি ফুৰিব আহিছোঁ বুলি। তথাপি আমনি চামনি কৰা নাই আৰু গাড়ীত মানে সাৰ পায়েতো গাড়ীত উঠিব পাইছে যে, সেইকাৰণে। তেতিয়াহ'লে আহি পিনি আমি এতিয়া লখিমপুৰৰ এয়া দুৰ্গা মন্দিৰ পাইছোঁহি। আৰু আহি লখিমপুৰ টাউনত সোমালোহি। এয়া দোকানবোৰ খুলিছেই আৰু গাড়ী চাড়ী পূৰা ভিৰ হৈ আহিছে লাহে লাহে। আৰু কিছু সময়ৰ পিছত আমি বাছ ষ্টেণ্ড পালোহি। এয়া বাছখন দেখা পালোঁ, লাইনত আছে, লাগিয়ে আছে। তাহলে গাড়ীৰ পৰা নামি লৈ পিনি লগ পাইছোঁ আপোনালোকক আকৌ। আৰু এইখনেই হয় বাছখন, যিখনত আমি লখিমপুৰৰ পৰা যোৰহাটলৈ যাম। আজি দুদিনৰ আগত টিকেট বুক কৰি থোৱা আছিল, মাত্ৰ টিকেটকেইটা ল'বলৈ আছিলে, টিকেটকেইটা ল'বলৈ গৈছে। আৰু এয়া আমাৰ গাড়ী পূৰা খালী হৈ আছে, মানুহ আহিছে আৰু এটা দুটাকৈ। আমি ফাৰ্ষ্ট আহিছোঁ, যিহেতু আমি নাওবৈচাৰ পৰা আহিছোঁ। 1 নম্বৰ আৰু 2 নম্বৰ ছিট আমাৰ। আৰু কিছু সময়ৰ পিছত মানুহ সকলোবোৰ গাড়ী ভৰ্তি হ'ল আৰু ভিডিঅ' নকৰিলোঁ। আৰু আহি পিনি একেবাৰে এতিয়া বগীবিল দলঙৰ ওপৰত পালোঁহি। এতিয়া বোলো ভিডিঅ'টো অকণমান কৰি দিওঁ, তেতিয়াহ'লে ব'লকচোন আগলৈনো কি হয় চাই থাকোঁ। আৰু এতিয়া আহি পিনি ধেমাজি টাউনত অকণমান ৰখাইছেহি, বেছি সময় নহয়, 5 মিনিট ৰখাম বুলি কৈছে। আৰু তাই একদম টোপনি গুচি গ'ল, তাই শুই আছে, গমেই নাপায়। আৰু এইবিলাক দোকানত কিছুমান দোকানত গৈছে আৰু বাহিৰত গৈছে আৰু অকণমান আকৌ আগত ৰখাব নহয় ক'ৰবাত, তেতিয়াই নামিম। আৰু নহ'লে আমি 5 মিনিট সময়ত নামিনো কি কৰিম, একদম ধৰালে। আৰু আমাৰ কিবা এটা আনিবলৈ গৈছে, আনিলে আকৌ আমাৰ গাড়ী যাত্ৰা কৰিলে। চাওকচোন কি হ'লগৈ ৰাস্তাৰ মাজতে। মানে সেইফালৰ পৰা অহা দুটা ৰাস্তা আছিলে, আৰু এটা নতুনকৈ মানে বনাই আছিলে। সেই ৰাস্তাটো ভালকৈ শুকোৱা নাছিলে যে, সেইবোৰ আলকেটেৰাবোৰ, আৰু সেইকাৰণে সেইফালেদি আহিব নালাগে বুলি কোৱাৰ কাৰণে এইফালেদি আহিলে আমাৰ গাড়ীখন। আৰু আহি পিনি মানে কি হ'ল, আমি অহা ৰাস্তাটোৰ সন্মুখতে মানে ৰাস্তাটোৰ মাজতে এটা ডবল গাঁত, মানে সেই গাঁতটোৱেদিতো আমি এইখন গাড়ী পাৰ হৈ যোৱাটো সম্ভৱেই নহয়। সেইকাৰণে আকৌ ঘূৰি পিনি আকৌ এই ৰাস্তাটোৱেদি আহিবলগীয়া হ'ল। আৰু মানে অকল আমি বুলিয়ে নহয়, যিমান ডাঙৰ গাড়ী আহিছিলে সেইফালেদি চব মানে গাড়ীবোৰ উভতি আহিছে। চাওকচোন, চব গাড়ীবোৰ উভতি আহি আকৌ এই ৰাস্তাটোৱেদি আহিছে। জেগাকণনো কি বুলি কয় জানো, মই ধৰিব পৰা নাই বাৰু। হ'লেও আপোনালোকক গাঁতটো অকণমান দেখাবলৈ চেষ্টা কৰিম ৰ'ব। এইডোখৰতে আছিলে গাঁতটো, আমি এই ৰাস্তাটোৱেদি আহিছিলোঁ আৰু চব উভতি গৈছে। এইখনো উভতি আহিছে চাগে, চাওকচোন। এনেকুৱা হ'লে যে বহুত অসুবিধা হয় দেই একদম। আকৌ আৰু এখন দলঙৰ অৱস্থাটো মানে ইমান ভাল নহয়, সেইখন দলংখনত পোৱাৰ লগে লগে মানুহবোৰ নামি আহিবলগীয়া হৈছে। আৰু এইটোৱে গাঁতটো চাওকচোন, ইমান ডাঙৰ গাঁত হৈ আছে। তেওঁলোকে চাগে ভালদৰে ধৰিব পৰা নাই, কিন্তু গাঁতটো বহুত ডাঙৰ, একদম খলা বমা হৈ আছে। বাছটো আহিলে ফচি যাবই মানে এইকণত। আৰু এতিয়া আমি আহি পিনি এতিয়া ডিমৌ পাইছোঁহি। আৰু এয়া চাওকচোন, ছোৱালী শুই উঠিলে তাই বাৰু। এবাৰ শুইছে, এবাৰ উঠিছে, এনেকৈ আহিছে। আৰু বেগকেইটা যে এনেকৈ লৈ লৈছোঁ আমি, তাৰ ওপৰতে তাই ভৰিখন দি লৈছে। এবাৰ মানে মাজতে বহিছে, এবাৰ আমাৰ কোচত বহিছে, এনেকৈ আহিছে। আৰু আমি ডিমৌ পালোঁহি। আহি পিনি ডিমৌত গাড়ী ৰখাব আৰু নখালে আৰু আমি ভাত কেইটামান বোলো খাই লওঁ। ৰাতিপুৱা যিহেতু লৰালৰিকৈ আহিছোঁ, ভাত পানী খাই মেলি আকৌ আহি গাড়ীত বহিলোঁহি।
আৰু কিছু সময়ৰ পিছত এয়া শিৱসাগৰ ৰংঘৰ পাৰ হৈ আহিলোঁ আৰু অকণমান সময়ৰ পিছত আমি গৈ ঘৰ পামগৈ আৰু ভিডিঅ' নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ কাৰণ ভাগৰ চাগৰো লাগি আহিছে, কামো আছেগৈ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।